নগৰবেৰাত প্ৰেমৰ চলেৰে কিশোৰীক ধৰ্ষণ কৰিলে অন্তঃহত্যা। গোৱালপাৰা জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপহাৰা গাঁৱত সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ ঘটনা আৰু কিশোৰী ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক আৰু প্ৰেৰণ কৰা হৈছে জেল হাজতলৈ। উল্লেখযোগ্য যে অভিযুক্ত ধৰ্ষণকাৰী যুৱকজন হ'ল ছানিদুল ইছলাম আৰু পক্সো আইনৰ 608 ধাৰাৰ অধীনত যুৱকজনক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হৈছে জেল হাজতলৈ। ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত নগৰবেৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অভিযুক্ত ছানিদুল ইছলামক প্ৰেৰণ কৰিছে জেল হাজতলৈ। আৰু এই ঘটনাই সমগ্ৰ নগৰবেৰা অঞ্চলতে সৃষ্টি কৰিছে এক চাঞ্চল্যময় পৰিৱেশৰ। কি হৈছিল তোমাৰ লগত কোৱাচোন? ছানিদুলৰ লগত ভাল পাইছিলোঁ প্ৰায় 2 বছৰ হ'ল। আচ্ছা। পিছত জৰ্জৰী কৰি মোৰ শাৰীৰিক সম্পৰ্ক হৈছে। আচ্ছা। পিছত তাই এপ্ৰিলৰ 3 তাৰিখত কামত গৈছে হায়দৰাবাদ। মই গম পাওঁ প্ৰেগনেণ্ট হিচাপে তাক কৈছোঁ। কোৱাৰ পিছত তাই কৈছে মই ঘৰত যাম অলপ কাকো নকবি। পিছত কাকো কোৱা নাই। তাই 8 মাহ যেতিয়া হ'ল তাই কয় যে বোলে মই এতিয়া ঘৰত নাযাওঁ, তই কি কৰা মই একো নাজানো। পিছত ঘৰৰ পৰা মেডিকেলত লৈ গৈছে। মেডিকেলত ডক্টৰৰ ওচৰত ডক্টৰ গম পালে যে বোলে প্ৰেগনেণ্ট হৈছে। চিজাৰিং কৰিছে, বাচ্চাটো হৈছে। বাচ্চাটো এতিয়া জীৱিত অৱস্থাত আছে, বাচি আছে। তাই মানি নলয়, সেইকাৰণে মই থানাত আহিছোঁ। দাদা কি হৈছিল কওকচোন? মানে এইটো এই ছানিদুল নামৰ ল'ৰা আমাৰ ৰূপহাৰা পৰে। ই এটা আমাৰ ভাতিজি হয়। তেখেতৰ লগত মানে 2 বছৰ আগত পৰাই ভাল পোৱা। এইটো আমি জনামতে এই ল'ৰাটোৰ লগত আপিটোৰ লগত মানে অবৈধ সম্পৰ্ক হোৱাত মানে প্ৰেগনেন্ট হৈ যায়। প্ৰেগনেন্ট হোৱাৰ পিছত ল'ৰাটো হায়দৰাবাদ গুচি যায়। গুচি যোৱাৰ পিছত আপিটো যে প্ৰেগনেন্ট হ'লে এইটো মানে গাৰ্জেনে নক'লে। তাৰ লগত যে জোৰপূৰ্বক কৰি হয়তো বা ৰেপ হ'ল, সম্পৰ্ক হ'ল, সেইটো মানে সি চাপাই ৰাখিলে। পৰিয়ালৰ মানুহ নক'লে। পিছত ল'ৰাটোতো হায়দৰাবাদ গুচি গ'লে। গুচি যোৱাৰ পিছত আপিটো মাজে মাজে ফোন কৰিয়ে থাকে যে ঠিক আছে মই এনেকুৱা যদি হৈছে মই ঘৰত যাই আছোঁ। ঘৰত যোৱাৰ পিছত তুমি কাকো নক'বা, মই যাই লওঁ আগত। এনেকৈ আপিটো আৰু মানে চাপাই ৰাখিলে। সিহঁতে ভাবিছে কিবা এটা হ'ব আৰু। পিছত 8 মাহ যেতিয়া গুচি গ'ল তেতিয়া আপিটো আকৌ ফোন কৰিলে ল'ৰাটোক ক'লে যে মই সেইবিলাক নাজানো, তই কি কৰিবি কৰা। পিছত আপিটো মানে পেট বিষাই থাকে। পেট বিষাৰ পিছত গাৰ্জেনে কৈ আছে কি হ'ল যে মোৰ পেট বিষায়, পেটটো অলপ ফিকা হৈছে। আপিটো মানে কৈছে যে মোৰ টিউমাৰ হৈছে। পিছত মানে গাৰ্জেনে মেডিকেলত লৈ যোৱাৰ পিছত ডক্টৰে চেক কৰাৰ পিছত মানে ক'লে এইটোতো প্ৰেগনেন্ট হৈ গ'ল, প্ৰেগনেন্ট হৈছেচোন। পিছত মেডিকেলতে মানে এইটো খালাচ হৈছে, টাইম হৈছে। খালাচটো হোৱাৰ পিছত মানে আমি সমাজৰ পৰা কেইজনমান মানুহ তেখেতৰ ঘৰত মানে আমিয়ে উপজাচি ধৰি লৈ গ'লোঁ। এইটো সমস্যা হ'ল। তেখেতে মানে 15 দিন আমাক টাইম ল'লে যে ল'ৰাটোক আমি এনে আনি আছোঁ, আহি পেলাই বহি সমাজৰ পৰা কি কৰা যায় কৰিম আৰু। কিন্তু ইহঁতে আৰু ল'ৰাটোক দূৰত ৰাখিলে, পৰামৰ্শ দিয়ে যে তুমি নাহিবা, আমি ইফালে কি কৰিব লাগে আমি কৰিম। পিছত আমি নগৰপাৰা থানাত আহি কেছ কৰিলোঁ। কেছ কৰাৰ পিছত মানে তেখেতে আমাৰ অচি ছাৰে প্ৰেছাৰ দিলে। প্ৰেছাৰ দিয়াৰ পিছত 15 দিনমান পিছত মানে ল'ৰাটো আহিল। অহাৰ পিছতো এই মানে থানাত নাহিলে। অচি ছাৰে বিৰাট কষ্ট কৰি ল'ৰাটোক ধৰিছে। কেছ কৰাৰ পিছতো 1 সপ্তাহ 10 দিনমান গ'ল নেকি, বিচাৰিছে। গাৰ্জেনক প্ৰেছাৰ দিছে। প্ৰেছাৰ দিয়াৰ পিছতে মানে ৰাতি ধৰি আনছে না ৰাতিপুৱা আনছে এইটো মই গম নাপাওঁ। আজি আৰু চালান কৰি দিলে। এই বাচ্চাটো যে হৈছিল, এই বাচ্চাটো এতিয়া বৰ্তমান ক'ত আছে? বাচ্চাটো আছে মোৰ গাঁৱতে আছে। ক'ত যে আছে এইটো মই গম নাপাওঁ। সুস্থ আছে মই শুনা পাইছোঁ। জীৱিত আছে? জীৱিত আছে। মেডিকেলৰ পৰাই সেই মানুহজনক দিয়া গৈছিল? হয়, মেডিকেলৰ পৰাই মানুহজনক দিয়া হৈছিল। এতিয়া আপোনালোকে ন্যায়টো বিচাৰোঁ যাতে এনেকুৱা
বাল্য সৰু ছোৱালীৰ লগত যাতে এনেকুৱা অপকৰ্ম নকৰে এনেকুৱা মানে আমি আইনমতে ব্যৱস্থা ল'ব লাগে। আমি ওপৰৰ পৰা আমাৰ যিবিলাক আইনৰ মানুহ অফিচাৰগিলা আছে এই ব্যৱস্থা যাতে কৰে, ন্যায় পায় আপিটো, আমিও ন্যায় বিচাৰোঁ। সোণতলীৰ পৰা ইমদাদুল হকৰ ৰিপৰ্ট, নিউজ টাইম 3।